নমস্কাৰ বন্ধুসকল, PM কিষাণ হিতাধিকাৰীৰ বাবে ভাল খবৰ। প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ ধন লাভ কৰিবলৈ গৈ আছে। PM কিষাণ সন্মান নিধিৰ 22 নম্বৰ যি ইনষ্টলমেণ্ট, এই ইনষ্টলমেণ্ট চৰকাৰে দিবলৈ ওলাইছে। গতিকে বন্ধুসকল, যিসকলে মোৰ ভিডিঅ'টো চাই আছে, আপোনালোকক মই কওঁ, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ এনেধৰণৰ সুন্দৰ ভাল ভিডিঅ'বিলাক মই আপোনালোকৰ বাবে লৈ আহোঁ। আপোনালোকক জনাব বিচাৰিছোঁ, প্ৰধানমন্ত্ৰী অৰ্থাৎ PM কিষাণ সন্মান নিধি আঁচনিৰ ধন অৰ্থাৎ 22 নম্বৰ ইনষ্টলমেণ্ট অহা 13 মাৰ্চ তাৰিখে আপোনালোকে লাভ কৰিব। আৰু লগতে আপোনালোকক জনাওঁ, যিসকল PM কিষাণ হিতাধিকাৰী তেওঁলোকে বেংকৰ লগত আধাৰ চিডিং কৰা নাই, ততাতৈয়াকৈ সোনকালে গৈ আপোনালোকে বেংকত আধাৰ চিডিং কৰক। তাৰ পিছত আপোনালোকে লাভ কৰিব PM কিষাণ আঁচনিৰ এই ধন। গতিকে পুনৰ কওঁ, আপোনালোকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, কাইণ্ডলি ছাবস্ক্ৰাইব কৰি ল'ব, যাতে এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বিলাক আপোনালোকে পোনে লাভ কৰিব। গতিকে পুনৰবাৰ কৈছোঁ, PM কিষাণ সন্মান নিধিৰ আঁচনি অহা 13 মাৰ্চ তাৰিখে 5টা বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিব গুৱাহাটীৰ পৰা। গতিকে আপোনালোকে সাজু হৈ থাকক আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক। ধন্যবাদ।